হাই ফ্ৰেণ্ডছ, নমস্কাৰ। এজিআৰ ইউটিউব চেনেলত আপোনালোকক স্বাগত জনাই। তো আমি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি গৈ আছোঁ পাম আমি মালপাৰা চক বুলি কয় পালে বন্ধুৱে যি বাইক চলাইছে ফ্ৰেণ্ডছ, অলপ আগত চোৰাবৰী কালী মন্দিৰটো পাব, তো চাই থাকক আপোনালোকে। তো এয়ে আপোনাৰ কালী মন্দিৰ, তো চাই থাকক আপোনালোকে। এইটো কালী মন্দিৰত মানে বহুত ৰহস্য আছে। তো ইয়াতে মানে যি মানে আপুনি মনৰ আশা লৈ আহে ইয়াতে ক'লে মানে সেইটো মানে ফলি যায়। তো ফ্ৰেণ্ডছ, আমি আহি পালোঁ এতিয়া বুল্লুট বুলি কয়। তো আমি এইকেইদিন কি কয় মানে অলপ প্ৰব্লেম চলি আছিল, মোৰো অলপ বেমাৰ হৈছিল, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। তো এতিয়া মানে কি আৰু আজি খোলা দিছে, কি আন্তঃজিলাবিলাক খোলা দিছে, সেইকাৰণে আমি হাজোলৈকে আহিব খুজিছোঁ মানে। মানে হাজো আমাৰ পৰা বেছি দিন নহয়, আপোনাৰ আমাৰ পৰা 25 কিলোমিটাৰমান হয়। 25 হ'লে ওচৰৰে, কিন্তু কামৰূপ ডিষ্ট্ৰিক্ট পৰি যায় না, আমি নলবাৰী ডিষ্ট্ৰিক্টৰ হয়। তো চাই থাকক আমি। তো ফ্ৰেণ্ডছ, আহি পালোঁ হাজো। তো অলপ কিবা খাবৰ কাৰণে লগৰটো তাতে আছে, কিবা খাই লওঁ অলপ। তো অলপ ওপৰত যাম, ওপৰত দেখাম আপোনালোকক। তো ফ্ৰেণ্ডছ, আপোনালোকক এটা ভিউ দেখাই আছোঁ। তো ভিউটো চাই ল'ব, এনেকুৱা মজা ভিউ চাই। তো ফ্ৰেণ্ডছ, চাওক ওখ ওখ পাহাৰ, শিল, এইবোৰ মানে আমি ইয়াতে এতিয়া আছোঁ। ইয়াতে সেই আছে, চাওক কি ধুনীয়া ভিউ। চাওক না, কি ধুনীয়া জেগা, কি প্লেচ। কিন্তু আমি যদি ইয়াৰ পৰা পিছলি যাই ডাইৰেক্ট তলত পৰিম, যায় কেনে একদম বাছৰ কোনো হেৰিয়ে নাই, ডাইৰেক্ট এই কিমান তলত আছে বা আচৰিত। আৰুটো ওপৰত যাবাই আছে, যাই আছোঁ। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে। এই যিমান পাৰোঁ আপোনালোক দেখি আছোঁ, দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। তথাপিতো আপোনালোকক দেখাম আৰু ভাল জেগা ওপৰত যায়। কিন্তু এনেকুৱা জেগা তাৰমানে যদি পিছলি যাওঁ না, তল পাম একেবাৰে যাই ফেলে একদম। দেখা পাব আপোনালোকে, চাই থাকক আমাৰ লগত। আৰু ওপৰ আছে, আৰু ওপৰ আছে। তো যাই আছোঁ আমি। এই পিছফালে এখন পাহাৰ, হাজোৰ পাহাৰ।
ফ্ৰেণ্ডছ এইটোৱে হাজোৰ পোৱা মক্কা, চাই লওক। তো ফ্ৰেণ্ডছ এইখনে হৈছে হাজোৰ গেট। তো এইকেইদিন বন্ধ আছে, কৰোণাৰ কাৰণে বন্ধ কৰি থৈ দিছে, তো ভিতৰত যাব পৰা নাই। আৰু আজি আমি ভিতৰত যাম বুলি অহা নাই, আপোনালোকক এনে হাজোৰ পোৱা মক্কাটো দেখাম বুলিহে আহিছোঁ। তো চাই থাকক, আমি দেখাই আছোঁ বাৰু বাহিৰত আৰু কিছু তো ফ্ৰেণ্ডছ আমি ফাইনেলি ইয়াতে আমাৰ ইয়াৰে বাসিন্দা আৰু তেখেত ইয়াতে থাকে পোৱা মক্কাত। তো তেখেতক সোধোঁ আৰু মানে কি দাদা আপোনাৰ ইয়াতে মানুহ কেনেকুৱা এতিয়া? মানুহ বৰ্তমান আজি 4 মাহৰ পৰা লকডাউনৰ কাৰণে বা আন্তঃ জিলা বন্ধ, সেইকাৰণে মানুহবিলাক অহা নাই। মানে কি লকডাউনৰ পিছত চাগে আহিব আৰু লকডাউন যদি খোলা হয় বা আন্তঃ জিলা খোলা দিয়ে, এই নৱেম্বৰ ডিচেম্বৰৰ পৰা মানুহ অহা ধৰিব। তো এনে যোৱা বছৰত মানুহ হৈছিল নে 2020? যোৱা বছৰতো আপোনাৰ লকডাউন পৰিল, পুৰুষো পাতিব পৰা নাই, মানুহ নাই বুলি ক'ব পাৰি। তো অহা বছৰৰ পৰা হ'ব চাগে যদি লকডাউন খোলা দিয়ে, তেতিয়াৰ পৰা যদি আৰু কোনো অসুবিধা নহয় চৰকাৰৰ বা কৰোণাৰ, তেতিয়াহ'লে হ'ব। ঠিক আছে, ধন্যবাদ। তো যেতিয়া আমি প্ৰথম হাজোত আহোঁ, এইপিনে বগা বগাই গৈছিলোঁ, এই পিছফালে মোৰ পিছফালে ৰাস্তাটো আছে, এই আমাৰ ঋতু গৈছে ওপৰত বগা বগাই, কিছু পৰা ওপৰত উঠিছিল, নামি আহিল এতিয়া বৰ্তমান। সেইফালে যাব যেতিয়া গধূলি হৈ আছে না, সেইকাৰণেতো নামি আহিল। কিন্তু এইপিনে চিধা একদম পূৰা যাব পাৰিলে একদম পূৰা পোৱা মক্কা ডাইৰেক্ট জাগাত। পূৰা সৰু থাকোঁতে এইফালেদি পূৰা বগাই বগাই গৈছিলোঁ এনেকৈ। তো এতিয়া আৰু তো ঠিক আছে বাৰু। কিছুমান হয়তো বা এনেকুৱা আছে হাজোত মানে ভিডিঅ'টো বনাব গৈছে, কিন্তু হাজো আমিতো গৈছোঁ, সেইটো মানে হেৰি কৰিব নালাগে। আমি ফুৰিব আহিছোঁ, অকস্মাত ফুৰিব আহোঁতে মানে আমি এটা ভাবিলোঁ যে ব্লগ এটাই বনাই দিওঁ ইয়াত। সেইটো কাৰণে আমি হাজো আহিলোঁ, পোৱা মক্কাটো চালোঁ, নিজেও চালোঁ, আপোনালোকেও দেখালোঁ। গতিকে আপোনালোকে চাই ভাল পাব ভিডিঅ'টো, মই জানো, বিশ্বাস আছে মোৰ। আপোনালোকে চাব ভিডিঅ'টো। আৰু কি ক'ম, কিবা কবি? আৰু আপোনালোকে ভিডিঅ'টো চাই কিনে আমাক মানে কমেণ্টত জনাই দিব কেনেকুৱা হৈছে, কি হৈছে। আপোনালোকৰ আমি কমেণ্ট পালে বহুত উৎসাহ পাওঁ মানে আমি। তো সেইখিনি বস্তু আমাক জনাই দিব, ৰিকুৱেষ্ট আৰু আপোনালোকক। আৰু আমাৰ ভিডিঅ'টো যাতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ গোটেইখিনি যাতে কৰি দিয়ে। তো এইখিনিয়ে আৰু, ধন্যবাদ। জয় আই অসম। মজা।